নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰি মজুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ এক নতুন খবৰ, এক গৰম খবৰ। মধ্যপ্ৰদেশত কোনে মাৰিব শেষ হাঁহি? হয়, মধ্যপ্ৰদেশত কোনে শেষ হাঁহি মাৰিব? মধ্যপ্ৰদেশত আৰম্ভ বিধানসভা নিৰ্বাচনত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। সমান্তৰালভাৱে 230গৰাকী আসনৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ইফালে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। হয়, নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৈ গঢ়ি তোলা হৈছে। ইভিএমত বন্দী 2533গৰাকী প্ৰাৰ্থীৰ ভাগ্য। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইফালে ইয়াৰ ভিতৰতে আছে 252গৰাকীকৈ মহিলা প্ৰাৰ্থী। হয়, আপোনালোকে চাই আছে ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কাৰ কপাল ফুলিব আৰু কমল নাথনে শিৱৰাজ সিং চৌহানৰ কপাল ফুলিব? ইফালে মধ্যপ্ৰদেশত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ, সেই লৈ কুচকাৱাজ চলি আছে মধ্যপ্ৰদেশত। ইফালে সকলো বন্দী হৈ আছে ইভিএমত। হয়, সকলো ইভিএমত কিন্তু বন্দী হৈ আছে। হয়, আপোনালোকে চাই থাকক আৰু শুনি থাকক। ইয়াৰ পৰৱৰ্তী খবৰ হৈছে মহম্মদ স্বামীৰ ৰেকৰ্ডৰ পিছতেই স্বামীৰ গাঁওখনে লাভ কৰিছে নতুন নতুন পুৰস্কাৰ। মহম্মদ স্বামীৰ বাবে দ্ৰুত গতিত উন্নয়ন হৈছে মহম্মদ স্বামীৰ গাঁওখনৰ। হয়, গাঁওখনৰ ইখনৰ পিছত সিখনকৈ আঁচনি ৰূপায়ণ কৰা হৈছে। মহম্মদ স্বামীয়ে জন্ম লাভ কৰা গাঁওখনত প্ৰশাসনে নিৰ্মাণ কৰি দিব ষ্টেডিয়াম, গাঁওখনত আৰু দিব জিম, ক্লাব নিৰ্মাণ কৰি দিব প্ৰশাসনে। হয়, বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিবলগীয়া হৈছে, নতুন নতুন আঁচনি। মহম্মদ স্বামীয়ে ইতিহাস ৰচাৰ পিছতে এই সিদ্ধান্ত ল'লে অমৰোহা জিলা প্ৰশাসনে। উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে ষ্টেডিয়াম নিৰ্মাণৰ বাবে সাজু হৈ উঠিছে। আৰু মহম্মদ স্বামীয়ে জন্ম লাভ কৰিছিল চহৰপুৰ আলীনগৰ গাঁৱত। হয়, চহৰপুৰ আলীনগৰ গাঁৱত জন্ম লাভ কৰিছিল মহম্মদ স্বামীৰ ৰেকৰ্ডৰ পিছতেই স্বামীৰ গাঁওখনে ন পুৰস্কাৰ বুটলিবলৈ ধৰিছে। আৰু সেই অঞ্চলবাসী লগতে ভাৰতবাসী উৎফুল্লিত হৈ পৰিছে মহম্মদ স্বামীৰ যি ৰেকৰ্ড কৰিছে সেয়ালৈ। হয়, আৰু কেইটামান ঘণ্টাৰ পাছত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত যি যুঁজ আৰম্ভ হ'ব, সেই যুঁজত কিন্তু ভাৰতবাসী আশাবাদী হৈ আছে মহম্মদ স্বামীৰ ওপৰত। মহম্মদ স্বামী ৰেকৰ্ড কৰিছে, সেইবাবে মহম্মদ স্বামীৰ ওপৰত এক আশাবাদী হৈ আছে যে এইবেলিও ভাৰতত জিকিবলৈ সক্ষম কৰি তুলিব মহম্মদ স্বামীয়ে। আৰু মহম্মদ স্বামীৰ ওপৰত টীমটো সম্পূৰ্ণভাৱে ন্যস্ত হৈ আছে। ভাৰতবাসী কিন্তু ইতিমধ্যে উৎফুল্লিত হৈ আছে যে যি অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত ফাইনেলি যুঁজখন হ'ব, সেই যুঁজত ভাৰত জয়লাভ কৰিব। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ ভাৰতবাসী উৎফুল্লিত হৈ আছে মহম্মদ স্বামীৰ যি ৰেকৰ্ড গঢ়িছে, যি ইতিহাস গঢ়িছে। ইয়াৰ আগত কোনেও এনেকৈ ইতিহাস গঢ়িব পৰা নাই। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয়।